সেইটো দোষটো আজি আহি গ'লো বিস্কুট খালী কৰিবলৈ চাই থাকক কেনেকৈ বিস্কুট খালী কৰিম এই গাড়ী ইয়াৰ ড্ৰাইভাৰ এটা আছে ওচৰতে এয়া চব আধা আধা হৈছেগৈ অলপ খালী হৈছেগৈ আৰু গাড়ী খালী কৰি আছোঁ পূৰা এয়া চিকুৰিটা দি আছে পূৰা ব্ৰইলাৰ ফাৰ্ম মানে দোকান চাই ল'ব আমু সেইখন বসন্তীখন ভণ্টিখন দেখিছে এইখন এয়া আমাৰ দাদা ৰখি আছে দাদা কৈ দিয়ক হাই বুলি কৈ দিয়ক আমাৰ ইতিমধ্যে চিপ্ছৰ গাড়ী খালী হৈছে এয়া চব পাৰ্কিং দি আছে দাদা এতিয়া কেতিয়া যাব মই এতিয়া তোমাৰ যোৰহাট যোৰহাটলৈ আছে আজি ইমান ঠিক আছে যোৰহাটৰ পৰা আহে ন গাড়ী যোৰহাটৰ পৰা সজলা গৈ আছে গাড়ী লগাব এতিয়া দেখিছে সেয়া ফজিলা কওঁ এই গ্লাছখনৰ বিষয়ে কি গ্লাছখন কেনেকৈ ভাঙিলেনো আমাৰ এই গিলাচখন হৈ গ'ল মানে পাথৰ মাৰিলে পাথৰ মৰাৰ কাৰণে এইখন এতিয়া 2 বছৰ 2.5 বছৰ হ'ল গুৱাহাটীৰ পৰা আনিমকৈ অনা নাই বুজিছা নাই এই গিলাচখন এবাৰ আনিলে 2খন তাৰে এখন ভঙা আহিলে এখন বেলেগ এখন গাড়ীত লাগিলে মোৰ এইখন মানে এতিয়ালৈকে গিলাচ হোৱা নাই ৰাতি আহিব নোৱাৰো নেদেখোঁ এইখনে একো ধোঁৱা কোৱা সেইকাৰণে দিনে পোহৰে চলাই আছোঁ গাড়ীখন দেই আপুনি দিনতে চলাই মানে মই দিনতে চলাওঁ ৰাতি মই নচলাওঁ হা এই গিলাচখন মানে কিমান কবি আৰু মানুহকে গিলাচখন কি হ'ল এই ভিডিঅ' যোৰে কৈ দিছোঁ এই গাড়ীখনৰ গিলাচত পাথৰ মাৰিলে মৰাৰ কাৰণে এতিয়া এখন মানে গিলাচ আনিব লাগিব গুৱাহাটীৰ পৰা এখন গিলাচ আনিবলৈ দিগদাৰ ইয়াত নাপায় এতিয়া মানে সেইকাৰণে গিলাচখনৰ তাৰপিছত কিমান কম যে গিলাচখন কি হ'ল কেনেকৈ ভাঙিলে আজি কৈ দিছোঁ ভিডিঅ'তে চবে চাই চব দেখিছে মানুহৰ পৰা শান্তি নাই এইবোৰ কিছুমান মানুহ আছে মানে এইবোৰ দেখিছে গিলাচ চিলাচ ভাঙি দিছে একদম শিলগুটি মাৰি একদম মানে 3rd ক্লাছ মানুহ মানে এইবোৰ এয়া নকওঁ আৰু কোনডোখৰত মাৰিছে মানে কোনডোখৰ জেগাত ভাঙিছে মানে বাকী আৰু চাই থাকক দেখুৱাম আপোনালোকক অকণমান ৰখি দিব আপুনি এইটো ভাল লাগিছে দেই এইটো পদ্ধতিটো এইটো মজা এইটো চলাৰ কৰি লৈছে নেকি এইফালে দেখুৱাই দিওঁ অলপ দেখিছে অসমত টেলেণ্টৰ অভাৱ নাই দেখিছেনে একদম পূৰা ফেন লগাই লৈছে পূৰা বিন্দাছ ঠিক আছে দেখিছে আৰু এইফালে ফেন লাগি আছে এইটো শাৰী আছে দেখিছে
বাইদেউ সদায় সাৰে ৰাতিপুৱা বাইদেউ এইফালে চাই দিয়ক অলপ হেল্ল' চিকুৰিটি মাল লগাই ৰেডি মাল নিব লাগে এতিয়া চাই থাকিব গুপগাপ লৈ যাব লাগিব মালটো এতিয়া উপায় নাই আৰু কষ্টৰ ফল সদায় মিঠা আৰু কি ক'ব আমাৰ পদুলা বহি আছে ইয়াত পুৰা দেখিছে ভিডিঅ' চাই আছে পুৰা ধুনীয়া বিন্দাছ বিস্কুট খালী হৈ গ'ল ফজলা যাব দিয়া ফজলা ক'ত যাব যোৰহাট যাব ন ঘৰত নোসোমাই খালী হৈ গ'ল এতিয়া গাড়ী যাবগৈ এইফালে মই এইফালে বন্ধও খুলিলে দোকান দোকান খুলিছে আজিলে ভিডিঅ'টো ইমানেই আৰু দেই ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব হা